হেল্ল' উইনাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আপোনালোক যিসকলে শিক্ষকৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে খুবেই বেছি ভাল খবৰ। আজি যিহেতু খানাপাৰাত আমাৰ CM ছাৰে যিসকল শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিছে তাতে তেখেতে উল্লেখ কৰিছে যে প্ৰেছ কনফাৰেন্সত আগন্তুক যি আপোনালোকৰ শিক্ষকৰ নিযুক্তি হ'বলৈ গৈ আছে তাৰ কথা আমাৰ CM ছাৰে তাতে উল্লেখ কৰিছে। তো তাৰে গোটেই ভিডিঅ' ক্লিপটো মই আপোনালোকক আমি ভিডিঅ'টোৰ দ্বাৰা দেখুৱাই দিম। আপোনালোকে তাতে চাই ল'ব যিখিনি কথা CM ছাৰে কৈছে আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে চাব পাৰিব। তো তাৰ আগতে যদি আপোনালোকে যদি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো এবাৰ লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে বেছি দেৰি নকৰোঁ, ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ যে আমাক CM ছাৰে কি কথা উল্লেখ কৰিছে তাতে আমি ভিডিঅ'খিনিত চাই আমি জানি লওঁ যে শিক্ষকৰ কাৰণে এটা নিযুক্তি কেতিয়া হ'ব, গোটেইখিনি কথা আমি ভিডিঅ'টোৰ দ্বাৰাই গম পাম। তো ব'লক এতিয়া বেছি দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ প্ৰচেষ্টাত আমি অৱতীৰ্ণ হ'ম। শিক্ষা বিভাগ, আৰক্ষী বিভাগ, ADRE এই ধৰণে আমি আৰু নতুনকৈ 50,000 চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি জঁপিয়াই পৰিম। আজিৰ এই দিনটোত অসমৰ যুৱক যুৱতীসকললৈও 1 লাখ নিযুক্তিৰ সংখ্যা পাৰ হৈ যোৱাৰ এই স্মৰণীয় মুহূৰ্তত আপোনালোকে ভিডিঅ'টো চাইছে CM ছাৰে কি কথা উল্লেখ কৰিছে নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পিছতে যে আগন্তুক 2025 চনত আপোনালোকৰ কি হ'ব আৰু নতুনকৈ 50,000 নিযুক্তি দিয়া হ'ব। সেই 50,000 নিযুক্তি কোনো নতুন নিযুক্তি নহয়, যিটো ADRE পৰীক্ষা হ'বলৈ গৈ আছে 15 ছেপ্টেম্বৰৰ পৰা তাৰে 12,600 পদ প্লাছ অসম পুলিচৰ যোনখিনি আছিল 6,000 প্লাছ ভেকেঞ্চি সেইখিনি মিলি আৰু আপোনালোকৰ যিখিনি টিচাৰ্ছৰ ভেকেঞ্চি সেই গোটেইখিনি মিলি আপোনালোকৰ 50,000 নতুনকৈ নিযুক্তি পত্ৰ কেতিয়া দিব হ'ব 2025ত দিয়া হ'ব। মানে যিহেতু এতিয়া ADRE এণ্ড অসম পুলিচৰ যিটো দুটা পৰীক্ষা একেলগে পাতিব গৈ আছে, যিটো গম পাইছে যে ADRE বহুত লাখ কেণ্ডিডেটে এপ্লাই কৰিছে প্লাছ আছাম পুলিচ আছে বহুতখিনি কেণ্ডিডেটে আছাম পুলিচতো এপ্লাই কৰিছে। তো দুটা পৰীক্ষা একেলগে পাতাটো ইমান সহজ কথা নহয়। তাৰ লগতে যদি টিচাৰৰ যোনখিনি ৰিক্ৰুটমেণ্ট সেইখিনিও যদি অনুষ্ঠিত কৰে তো হ'ব কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ যাব। ADREতে ইমান লাখ কেণ্ডিডেটে এপ্লাই কৰিছে, যিটো আপোনালোকৰ 15 ছেপ্টেম্বৰত পৰীক্ষা হ'বলৈ গৈ আছে তাতে 11 লাখ প্লাছ আপোনালোকৰ কেণ্ডিডেট আছে। তাতে যোনখিনি হাই ছেকেণ্ডেৰী পদটোত যিখিনি এপ্লাই কৰিছে তাৰপৰা অল অসমত যেতিয়া অসম পুলিচ ADRE এণ্ড আছাম টিচাৰ যদি একেলগে পৰীক্ষা পাতে এটা কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ যাব। তো সেইকাৰণে কি কৰা হৈছে যে ADRE যোনখিনি পৰীক্ষা ADREখিনি আগত পতা হৈছে, ADREখিনি শেষ কৰাৰ লগে লগে অসম পুলিচখিনি পাতিব আৰু অসম পুলিচখিনি শেষ হোৱাৰ লগে লগে আপোনালোকৰ যিখিনি টিচাৰৰ যোনখিনি ভেকেঞ্চি আছে তাৰ পৰীক্ষা পাতাব। কাৰণ যিহেতু টিচাৰতো বহুতখিনি ভেকেঞ্চি দিয়াৰ কথা কৈছে আমাৰ CM ছাৰে। তো যিহেতু আপোনালোকৰ কাৰণে ভাল খবৰ, যিহেতু আপোনালোকৰ একেলগে যিহেতু আপোনালোকক নিযুক্তি পত্ৰ একেলগে প্ৰদান কৰা হ'ব, টিচাৰ্ছ হওক বা ADRE হওক আছাম পুলিচ হওক। এনেকুৱা নহয় যে ADRE আছাম পুলিচৰখিনি নিযুক্তি পত্ৰ প্ৰদান কৰি আকৌ টিচাৰ্ছখিনি বেলেগকৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব, তেনেকুৱা কোনো কথা কোৱা নাই। যে CM ছাৰে যোনখিনি আপোনালোকক কৈছে কথাখিনি কৈছে আপোনালোকে গমেই পাইছে যে তাতে গোটেইখিনিকে যোনখিনি 50,000 ভেকেঞ্চি হ'ব গোটেইখিনিতে আপোনালোকৰ একেলগে এইখিনি নিযুক্তি পত্ৰ আপোনালোকে পাব। যিহেতু আগৰবাৰ যেনেকৈ দিছে এইবাৰো ছেম তেনেকুৱা ধৰণৰে হ'ব। আপোনালোকৰ হয়তো 1-2 মাহ পিছত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে, যোনখিনি আপোনালোকৰ নিযুক্তি পত্ৰ সেইখিনি একেলগে প্ৰদান কৰা হ'ব। তো যিখিনি কথা CM ছাৰে কৈছে মই আপোনালোকক গোটেই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাই দিছোঁ। ইমানখিনিয়ে আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই অকণমান বেনিফিট হৈছে বা আপোনালোকে লাইক কৰি লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো আজিলৈ ইমানখিনিতে এৰিছোঁ। ধন্যবাদ। জয় আই।